Let's go. हेलो फ्रेंड्स, आज आमी कथा पातिम काइनमास्टरर বিষয়ে। काइनमास्टरत आपुनी केनेকৈ ভিডিও এডিটিং কৰিব পাৰে হেতু মই আজি কম। তো ফার্স্ট आपुनी काइनमास्टर ओपन কৰি লওক। যদি আপোনাৰ তাত काइनमास्टर নাই তেনেহলে মই লিংক ডেসক্ৰিপচনত দি দিম, আপুনি তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব। ओपन হোৱাৰ পিছত চাওক ইয়াত প্লাসৰ দৰে এটা চেইন আহিছে, হেতুত ক্লিক কৰক। ক্লিক কৰি ইয়াত তলৰটোত এমপ্লিটি প্ৰজেক্ট ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব। তাৰ পিছত আপুনি মিডিয়া ব্ৰাউজাৰত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ ভিডিওটো লৈ ল'ব। আপোনাৰ ভিডিওটো ক'ত আছে, মই এনে ভিডিও এটা লৈছো আপোনাক দেখাবলৈ। বাস এনেকে লৈ চাওক ইয়াত যদি আপুনি ভিডিও কাট কৰিব খোজে, ধৰি লওক ইয়াৰ পৰা এখিনি ইয়াত ক্লিক কৰক। ক্লিক কৰি ইয়াত আপুনি সোঁফালৰটো নে বাওঁফালৰটো কাট কৰিব, ইয়াত লিখা আছে। মই ইয়াত কাট কৰি দিলোঁ এখিনি, বাস ডান হৈ গ'ল। তাৰ পিছত আপুনি প্লে কৰি দিয়ক এইটো চাওক। তাৰ পিছত আপুনি যদি ইয়াত মাজত আৰু ভিডিও এড কৰিব খোজে তেনেহলে ইয়াত একে ক্লিক কৰক। ক্লিক কৰি ইয়াত কাট ইয়াত ক্লিক কৰি দিয়ক। তাৰ পিছত ইয়াত আপোনাৰ দুটা ভাগ হৈ গৈছে ভিডিওৰ। আপুনি যদি ভাবে ইয়াত কিবা ফটো এড কৰিবলৈ তেনেহলে ইয়াত ক্লিক কৰক। ক্লিক কৰি ইয়াত ইমেজত যাওক। ইমেজত যোৱাৰ পিছত আপুনি যিকোনো এটা ফটো লৈ লওক। যিকোনো এটা ফটো আপুনি যোনটো এড কৰিব সেইটো ফটো লৈ লওক। মই ইয়াৰ পৰা জাস্ট আপোনাক এটা দেখাই আছো। লৈ লওক এইটোই আপুনি লগাই দিয়ক ইয়াত। বাস হৈ গ'ল। আৰু আপুনি যদি বিচাৰে ডিলিট কৰিবলৈ তেনেহলে ইয়াত ক্লিক কৰক। ইয়াত ডিলিটৰ অপচনত বাস ডিলিট হৈ গ'ল। আৰু আপুনি যদি নতুন ভিডিও ইয়াত এড কৰিব খোজে তেনেহলে ইয়াত মিডিয়া ব্ৰাউজাৰত ক্লিক কৰক। ইয়াত ক্লিক কৰক, বাস ভিডিও এড হৈ যাব। আৰু আপুনি যদি ভিডিওত কিবা মিউজিক লগাব খোজে তেনেহলে ইয়াত ক্লিক কৰক। ক্লিক কৰি আপোনাৰ ফোল্ডাৰৰ পৰা যিকোনো এটা সিলেক্ট কৰি লওক। ক্লিক কৰি এনেকৈ ভলিউমটো আপোনাৰ হিচাপত ৰাখি দিয়ক, কিমান আপুনি ৰাখিব। বাস তাৰ পিছত এইখিনি কাট কৰি দিয়ক। আপুনি যদি ইয়াত কোনো লিখিব খোজে তেনেহলে ইয়াত লেয়াৰত ক্লিক কৰি টেক্সটত যাই ইয়াত লিখি দিয়ক কিবা কিবি। লিখি এইটো ইয়াত কিবোর্ড ইয়াত কালার কৰি দিয়ক। বাস হৈ গ'ল। এই লিখাটো আপুনি কিমান ভিডিও কিমানলৈকে ৰাখিব খোজে, যদি গোটেইখিনি ভিডিওত ৰাখিব খোজে তেনে গোটেইখিনি কৰি দিয়ক এনেকৈ। আপুনি যদি বিচাৰে ভিডিওৰ যেটো সাউন্ড আছে হেতু নাইকিয়া কৰিবলৈ, হেতু গায়ব কৰিবলৈ তেনেহলে ইয়াত এনেকৈ ক্লিক কৰি ইয়াত ভলিউমৰ ওপৰত ক্লিক কৰি এটো একদম 0 লৈ আহক, 100% লৈ মাইনাস, আৰু এটো একদম 0% লৈ আহক। তাৰ পিছত ইয়াত ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ এটো ভলিউম আৰু নাহে, এটো ভলিউম হে হৈ গৈছে। এতিয়া যদি আপুনি ইয়াত নতুন সং বা কিবা ভয়েস যদি এড কৰিব খোজে তেনেহলে ভয়েসত ইয়াত ক্লিক কৰি
ইয়াত আপুনি এতিয়া ভইচ এড কৰিব পাৰে ষ্টাৰ্টত ক্লিক কৰি আৰু যদি আপুনি সং দিব খোজে তেনেহ'লে ইয়াৰ পৰা যিকোনো এটা সং দি দিব বাস হৈ গ'ল গোটেইখিনি প্ৰচেছ হৈ যোৱাৰ পিছত আপুনি সিম্পলি ইয়াত ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ ইয়াত ক্লিক কৰক ইয়াত শ্বেয়াৰত ক্লিক কৰক সেভ ভিডিঅ' টু গেলাৰী ইয়াত তাৰ পিছত হাই ডেফিনেশ্যনত আপুনি সেভ কৰি লওক হৈ গ'ল ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু লগতে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি মই এনেকুৱা ভিডিঅ' সদায় লৈ আহি থাকোঁ